পাই গ'লোহি চাপানলা এতিয়া বস্তুখিনি নমাম ইয়াত ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰি লওঁ আৰু প্লেচটো দেখা দিছোঁ MPD ৰিমিক্স চেনেলক স্বাগতম জনাই মই প্ৰণৱ ডেকাই আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ মানুহ অহা নাই এতিয়ালৈকে প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত এসাঁজ খোৱাৰ হেঁপাহেৰে আমি আহি পালোহি আজি চাপানলা আৰু এই গোটেই সদস্যবোৰক দেখুৱাই দিছোঁ লগতে আমি অনা বস্তুবোৰ ইয়াত দেখুৱাই দিছোঁ গেছ চিলিণ্ডাৰ পৰা আদি কৰি গোটেইবোৰ বস্তু আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত আমি যেতিয়া আহিছিলোঁ তেতিয়া গাড়ী নাছিলে মানুহ নাছিলে এতিয়া দেখিছে কিমান মানুহ গাড়ীটো আহি আছে গাড়ী চবেই মাছ মাংসই জুতিৰে খাব আমাৰ আকৌ মাংস হৈছে এইয়া পিকনিক বুলি অকণমান জমনি কৈছোঁ আৰু দেই বেয়া নাপাব কোনেও অৰিজিনেল মাংসখিনি আছে এইখিনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ ফাকেৰে স্মৃতিৰে উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা আৰু আমাৰ ইয়াৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল আমি এতিয়া ধুনীয়াকৈ খাব লাগে মোৰ তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ আৰু ইয়াৰ পাপৰ ভাজি লওঁ সেই পাপৰ একদম পোৱা গৈছেগৈ আৰু ধুনীয়াকৈ ভাতকেইটা খাই লৈ আৰু ঘৰলৈ যাওঁগৈ নে কি কৰে লাইক কমেণ্ট শ্বেয়াৰ নকৰিলেও কথা নাই কিন্তু একদম ছাবস্ক্ৰাইবটো কৰিয়ে দিব আৰু যেনে তেনে হ'ল নহয় অঘটনটো ৰাখি দিলে পুলিচ আৰু সাংবাদিক দাদাহঁতে ড্ৰাইভাৰৰ মুখত সুমুৱাই দিলে পাইপডাল কিন্তু ভাগ্য ভাল ড্ৰাইভাৰে যে তেনেকুৱা একো কৰা নাছিলে আৰু ধুনীয়াকৈ আমাক আহিব দিলে বুজাই চাগে বুজি পাইছে এনে কি কয়